ৰাষ্ট্ৰীয় এই পৰীক্ষাটোৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ক্লাছ 9-ৰ 4/11/2024 তাৰিখে এই পৰীক্ষাটো অনুষ্ঠিত হৈছে। ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে কথাখিনি পেপাৰখিনিত চাই যাওক, পেপাৰখিনি ধুনীয়াকৈ চোৱা আৰু পেপাৰখিনি চাই লৈ কুৱেশ্যনবিলাক খুব সুন্দৰভাৱে পঢ়ি তাৰ পৰা আমি যিখিনি কথা আয়ত্ত কৰিব পাৰিম, সেই আয়ত্ত কৰিব পৰা কথাখিনি ইয়াত এইটোৱেই গুৰুত্বপূৰ্ণ বিষয় যে ইয়াৰ যিখিনি কুৱেশ্যন আহিছে সেই কুৱেশ্যনখিনি অতি গুৰুত্বপূৰ্ণ আৰু অতি ভিতৰৰ পৰা চালি জাৰি চাই পেলাই গোটেই বিষয়টোৰ ওপৰত, গণিত বিষয়টোৰ ওপৰতে ভিতৰৰ পৰা বস্তুখিনি উলিয়াই আনিছে। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যেতিয়া আমি পাম তেতিয়াহে আমাৰ কৰি থাকিলে অভ্যাসটো হ'ব, আৰু অভ্যাসটো যেতিয়া হ'ব, অভ্যাস হোৱাৰ লগে লগে আমি ইয়াক বেলেগ ধৰণেৰে আমি যাতে আৰু বেলেগ কুৱেশ্যনো যদি তেনেকুৱা আহে তেতিয়া আমি কৰিব পাৰিম। সেইকাৰণে আচলতে এইটো অভ্যাস, গতিকে আমি অভ্যাস আৰম্ভ কৰিছোঁ, অভ্যাস কৰিবলৈ লৈছোঁ যাতে এনেকুৱা MCQ টাইপৰ কুৱেশ্যনবিলাকে আমাক বিপদত নেপেলায়, তাৰ কাৰণে এই অভ্যাসটো কৰা হৈছে। আৰু এতিয়া আমাৰ এই মুঠতে 60টা কুৱেশ্যন আছে ইয়াত। মেথছৰ আজিৰ এই বিষয়টোত আমাৰ 60টা কুৱেশ্যন আহিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো পৰীক্ষা সেই পৰীক্ষাটোত 60টা কুৱেশ্যন আহিছে। গতিকে 60টা কুৱেশ্যনৰ উত্তৰ আমি কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকক মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।